হেল্ল' গাইজ, আজি আমি আহিছোঁ এই মানুহ এঘৰলৈ মানে এয়া আমাৰ তুলন মামা। এয়া এবাৰ মেট্ৰিক দিছে, বঢ়ি আছে একদম। কিমানত পাইছা? অঁ, পোৱা নম্বৰ কিমানত উঠিছে? 69% আৰু 1 ডিভিজন। অঁ, এয়া আমাৰ দাদাজনে লিখি দিছে। এই মানে ভালকৈ লিখিব নোৱাৰে, সেইবাবে দাদাজনে লিখি দিছে। এই দাদাজন আপোনালোকে ভালকৈ চাই লওক। নামটো কি ভাইটি তোমাৰ? অঁ, ভাইটি নহয় দাদা। হে? অঁ, অৰূপ ভূঞা। এয়া আমাৰ পূৰা আমাৰ গাড়ীত বহি আছোঁ। এবাৰ আমি সিহঁতৰ মাদাৰৰ ওচৰত যাম। আমাৰ গাড়ীত পূৰা বহি আছোঁ। গাড়ীখন নাখালে মানে ভালকৈ একদম পূৰা দৰকাৰ খাই গ'ল। এয়া আমাৰ মেট্ৰিক দিয়া মাক। মেট্ৰিক দিয়া মাক। অঁ, ল'ৰা মাক। আপোনাৰ কেনেকুৱা লাগিছে এবাৰ? কেনেকুৱা লাগিছে? ভাল লাগিছে। অঁ, তাৰ পঢ়াত কেনেকুৱা হৈছিলে? পঢ়াত লিংলাং কয় নেকি? পঢ়া সময়ত মন চুটি পঢ়ে আৰু লিংলাং কৰা সময়ত কৰিব আকৌ মানে খোৱা সময়ত কোনো নকাকৈ থাকিব। তাৰপিছত সি এদিনত কিমানকৈ পঢ়ি কিমান ঘণ্টা পঢ়ি? ইমান মই হিচাপ নকৰিলোঁ, তেওঁ পঢ়িব দিওঁ আৰু ঘড়ী চৰি চাই নকৰিলোঁ আৰু। এই আমাৰ মেট্ৰিক দিয়া ল'ৰাৰ আইতা, আপোনাৰ কেনেকুৱা লাগিছে? পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি ভাবিছোঁ। আমাৰ হিচাপত দুখীয়া মানুহৰ ল'ৰা পাছ হৈছে, ভাল লাগিছে। খানা চানা দিব নাই আপুনি? খানা অঁ, কালি বা খাই আছে বৰাবৰ। অঁ, আমিও খাবলৈ আহিছোঁ নহয়। এতিয়া যি দিয়ে খাবা। অঁ, জোনাই আপোনাৰ এতিয়া আপোনাৰ ল'ৰা মেট্ৰিক দিছে, কেনেকুৱা লাগিছে আপোনাৰ? অঁ, পূৰা ফূৰ্তি লাগিছেনে? অঁ, ওচৰ পাজৰে ল'ৰা মেট্ৰিক দিছে নাই বাৰু? ওচৰ পাজৰে ল'ৰা মেট্ৰিক দিছে নাই? অঁ, সিহঁতৰ ইয়াকতো ভাল, মামাকটো ভাল হ'লনে? অঁ, এবাৰ আমি সুধিম। এয়া মেট্ৰিক দিয়া ল'ৰা কিছুমান চাবাল, আপুনি নপলাব ৰখিব। বা এইফালে আপুনি ডাঙৰ হ'লে কি কৰিম বুলি ভাবিছে? মই তোমাৰ এই কিবা চাকৰি এটা কৰিম আৰু মানে। অঁ, কি চাকৰি কৰিব সেইটো চাকৰি বুলি চবেই জানে। আৰু মানে চাকৰিটো কৰিম মানে আৰু তোমাৰ শিক্ষক হ'ম। অঁ, শিক্ষক হ'ব। তো গাইজ, আজি আহিলোঁ আমাৰ এই মেট্ৰিক দিয়া মামা ওচৰলৈ। মামাটো একদম বঢ়িয়া মেট্ৰিক দিলে দেই। তাৰপাছত এবাৰ আমি খানা চানা খাই লওঁগৈ। আমাৰ ফাদাৰে এয়া পাছ কৰা আমাৰ মামাক গামোচা পিন্ধাব। চবে তালিয়া তালিয়া। তুলন ফুকন, নাম তুলন ফুকন। নিয়তিৰ পৰিহাস বুলি ক'ব লাগিব। নিজে ভাবি কেতিয়াও শাৰীৰিক সংগত্ব কোনো ব্যক্তিয়ে কামনা কৰা নাযায়। তথাপিতো কি এতিয়া ক'বলৈ দুখ লাগে, আমাৰ হেণ্ডিকাপ, যাক অসমীয়াত পংগু বুলি কোৱা হয়, অক্ষমতা, স্বাস্থ্য ক্ষমতা নহয়, অক্ষমতা হয়। আজি এখেত এই আমাৰ তুলন ফুকন এই যোৱাকালি যিটো মেট্ৰিক পৰীক্ষাৰ যিটো ফলাফল, তাত ফাৰ্ষ্ট ডিভিজন লগতে এখন সাধাৰণ বিজ্ঞানত লেটাৰসহ উত্তীৰ্ণ হৈছে। অতি ভাল লগা কথা, অতি ভাল লাগিছে। অন্তৰৰ পৰা সেয়া উজাৰি অভিনন্দন জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে এই যিটো ধাৰা, তুমি শুনিছা নহয়, এই ধাৰাটো যে পাছ কৰিবৰ কাৰণে যিটো ধাৰা, যিটো কষ্ট কৰিলা, কেৱল সেইখিনি কষ্ট কৰি ভৱিষ্যত আকৌ আগবাঢ়ি যোৱাৰ ৰাস্তাত বহি থাকিলে যে হ'বগৈ, এনেকুৱা কোনো কথা নাই। গম পাইছা? জীৱনত সফলতা পাব। সফলতা বস্তুটো এনেকুৱা বস্তু, যাক এবাৰ পোৱাৰ পাছত ৰখি থাকিলে সেই সফলতা নহয়, কেতিয়াও পোৱা নাযায়। শেষ মুহূৰ্তলৈকে সফলতাৰ কাৰণে অতি উদ্যমেৰে, অতি সাহসিকতাৰে, কষ্ট ত্যাগ
ত্যাগৰ বিনিময়ত সফলতা পোৱা যায়। আশা কৰিছোঁ এটা স্বাস্থ্যৰ অক্ষমতা অৱস্থাটো যে প্ৰথম ডিভিজনত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট এণ্ড জেনেৰেল চায়েন্স লেটাৰ, গতিকে ইয়াতে মেট্ৰিকত যদি সেইটো পাব পাৰিছে, হাই ছেকেণ্ডেৰীটো যাতে সেই শিখৰতে উজ্বলক। আৰু উজ্বলাৰ পাছত হাই ছেকেণ্ডেৰী লেভেলটো এনেকুৱা এটা লেভেল জীৱনক নিৰ্ধাৰণ কৰা এটা লেভেল। জীৱনটোক হাই ছেকেণ্ডেৰী পাছ কি ধৰণে পাছ কৰিছে সেইটো হ'ল জীৱনক মানে নিৰ্ধাৰণ কৰা এটা দিশ। গতিকে তেতিয়া ভালধৰণে পাছ কৰি এটা ইমান এটা দৰিদ্ৰ পৰিয়াললৈ এটা ভাল সুনাম লৈ নিজৰ লগতে পৰিয়ালৰ লগতে নিজৰ অংগভংগী সকলোকে এটা নাম জ্বলা, এটা সমাজত স্থান পোৱা এটা কাম কৰিব বুলি আশা ৰাখি মই এই ক্ষুদ্ৰ ফুলম গামোচাৰে সন্মানিত কৰি মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ।